আজি বহুত দিনৰ মূৰত মাজুজনীৰ ঘৰলৈ বোলে আমি দুয়ো ওলাইছোঁ। ৰূপজ্যোতিয়ে আমাক কেন্দুকোনালৈ আগবাঢ়ি আনিবলৈ কৈছিল আৰু আমাৰ গাড়ীখন চাওকচোন, এই টিকলুজনীৰ নামো লিখা আছে আৰু ফটো ওলমাই ৰাখিছে। এয়া চাওকচোন, ঘৰ আহি পায়ে চাহ পানী খাই টিকলুজনীৰ লগত খেলা আৰম্ভ কৰি দিছোঁ। ফুট এটা লগাবলৈ চাইছিলোঁ কিন্তু বেকা হৈ থাকিল, সেইবাবে আকৌ মুচি দিছোঁ। দুপৰীয়া সময় ভাত পানী খাই অকণমান জিৰাই লৈছোঁ আৰু এতিয়া আমি আহিছোঁ ৰাস চাবলৈ। আটাইকেইখন ৰাসেই চাবলৈ খুব ধুনীয়া হৈছিল। আমি গধূলি প্ৰায় 6:30মান বজাতেই ঘৰৰ পৰা ওলাইছিলোঁ আৰু ঘৰ গৈ পাওঁতে প্ৰায় 1:30মান বাজিছে ৰাতি। আপোনালোকৰ কোনে কোনে ৰাস চালে কমেণ্ট কৰি নিশ্চয় জনাব। ৰাস চাই মেলি এতিয়া হোটেলত সোমাই কিবা কিবি খাই লৈছোঁ। ঢেৰ বস্তু খাইছোঁ, সকলোবোৰ ভিডিঅ'ত দেখুওৱা নহ'ল। এয়া একেবাৰে শেষত চাবলৈ আহিছোঁ তৰণীৰ ৰাস। খুব ধুনীয়া হৈছে, আপোনালোকেও নিশ্চয় আহিব ইয়ালৈ। ৰাতি প্ৰায় 12:30মান বাজিছে, আমি এতিয়া ঘৰলৈ যাওঁ। বাই।